নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ত ডমিচাইল আৰু PRC চাৰ্টিফিকেটনো কি আৰু ইয়াৰ প্ৰয়োজন কিয় আছে এই সকলো মই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। আৰু লগতে এইকেইখন চাৰ্টিফিকেট ক'ত উলিওৱা হয় আৰু বহুতে কমেণ্ট কৰিছে যে ইণ্ডিয়ান আৰ্মি অপেনালি ডমিচাইল চাৰ্টিফিকেটখন ৰানিং কৰা আগত লাগিব নে ৰানিং কৰা পাছত লাগিব, এই সকলোবোৰ মই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। যদি এই বিষয়ে জানিব বিচাৰে তেন্তে মই ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিবি। যদি বন্ধুবৰ্গই আছে তেওঁলোকে যদি নাজানে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি। লগতে মোৰ যদি ইউটিউব চেনেলটি নতুন হয় তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবি, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিবি। চ' ব'লক আজি মই ভিডিঅ'টি আৰম্ভ কৰোঁ। হয় বন্ধুসকল, ডমিচাইল চাৰ্টিফিকেট হৈছে ৰেচিডেণ্ট চাৰ্টিফিকেট। চ' আপুনি য'ত বাস কৰিছে স্থায়ীভাৱে, যিখন ঠাইত বাস কৰিছে সেইখন ঠাইৰ এখন প্ৰমাণপত্ৰ। এইখন প্ৰমাণপত্ৰই প্ৰমাণ কৰি দিয়ে যে আপুনি যোনখন ঠাইত বাস কৰিছে সেইখন ঠাইৰ আপুনি স্থায়ী বাসিন্দা। ঠিক তেনেকৈ PRC মানে ৰেচিডেণ্ট চাৰ্টিফিকেটো একেই। আপুনি যোনখন ঠাইত স্থায়ীভাৱে বাস কৰিছে সেইখন ঠাইৰ এখন প্ৰমাণপত্ৰ। আমাৰ দেশৰ প্ৰত্যেকখন ষ্টেটতে প্ৰত্যেকজনকে এখন ডমিচাইল চাৰ্টিফিকেট থাকে, আৰু এইখন ডমিচাইল চাৰ্টিফিকেট যেতিয়া চাকৰি অনলাইন কৰিবি, অনলাইন কৰোঁতে এই চাৰ্টিফিকেটখন অতি প্ৰয়োজন। যদি আপোনালোকৰ ষ্টেটৰ কোনোবা চাকৰি ওলাল তেন্তে সেই ষ্টেটৰ চাকৰি যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে এই ডমিচাইল আৰু PRC চাৰ্টিফিকেটখন অতি প্ৰয়োজন হ'ব। আৰু এটা কথা কওঁ, ডমিচাইল আৰু PRC চাৰ্টিফিকেট হৈছে একেই। যদি ডমিচাইল চাৰ্টিফিকেট নাই তেন্তে PRC চাৰ্টিফিকেটে কাম দিব। যদি PRC চাৰ্টিফিকেট নাই তেন্তে এই PRC চাৰ্টিফিকেটৰ সলনি ডমিচাইল চাৰ্টিফিকেটে আপোনালোকৰ কাম হৈ যাব। চ' এই দুটাই একেই বস্তু। আৰু তাৰ পাছত এই ডমিচাইল চাৰ্টিফিকেট আৰু PRC চাৰ্টিফিকেট ক'ত উলিয়াব। চ' আপোনালোকক কৈ দিওঁ যে আপুনি যোনখন ষ্টেটত বাস কৰে, আমাৰ অসমৰ ডিষ্ট্ৰিক্টবিলাকৰ যি চাৰ্কল অফিচ, সেই চাৰ্কল অফিচত উলিয়াব পাৰি। এইকেইখন চাৰ্টিফিকেট উলিওৱাৰ আগত আছিল অফলাইন প্ৰচেছ, কিন্তু এতিয়া বৰ্তমান কৰিলে অনলাইন প্ৰচেছ। আপোনালোকে বৰ্তমান অনলাইন আৰু অফলাইন দুটাই কৰিব পাৰি। এখন ফৰ্ম পোৱা যায়, যিখন ফৰ্ম ফিলআপ কৰি আপুনি চাৰ্কল অফিচত জমা দিব লাগিব, আৰু লগতে কেইটকামান পইচা দিব লাগিব। যদি অনলাইন কৰে, অনলাইনত আপোনালোকে assam.gov.in, এইটো হৈছে অসমৰ অফিচিয়েল ৱেবছাইট, তালৈ গৈ আপুনি ডমিচাইল চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেট অনলাইন কৰিব পাৰিব। খুব বেছি টকা খৰচ নহয়, 200 পৰা 300 টকা ইয়াত আপোনালোকে ডমিচাইল বা PRC চাৰ্টিফিকেট উলিয়াওঁতে খৰচ হ'ব। যদি দালালক উলিয়াবলৈ দিয়া হয় তেন্তে সেইজন দালালে বহুত টকা লৈ ল'ব পাৰে, 10,000 পৰা 20,000 টকা লৈ ল'ব পাৰে। চ' আপুনি যদি নিজে যায় চাৰ্কল অফিচত তেন্তে অতি কম খৰচত আপুনি আপোনাৰ ডমিচাইল চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেট উলিয়াব পাৰিবি। তাৰ পাছত হৈছে বহুতে মোক কমেণ্ট কৰি আছে যে ডমিচাইল চাৰ্টিফিকেট ইণ্ডিয়ান আৰ্মি অপেনালিত ৰানিং কৰাৰ আগত দিব লাগিব নে কৰাৰ পাছত দিব লাগিব। চ' আপোনালোকক কৈ দিওঁ যে যিহেতু ৰানিং কৰাৰ আগত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ফাৰ্ষ্ট টাইম, চ' ইয়াৰ যি প্ৰত্যেকখন ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে ৰানিং কৰাৰ আগতে দিব লাগিব। ঠিক তেনেকৈ ডমিচাইল চাৰ্টিফিকেটখন ৰানিং কৰাৰ আগতে আপোনালোকে দিব লাগিব। চ' আজি ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় কিবা এটা সহায় কৰিলে তেন্তে লাইক কৰিবি। যদি বন্ধুবৰ্গ আছে তেওঁলোকে শ্বেয়াৰ কৰিবি, আৰু যদি মোৰ ইউটিউব চেনেল নতুন হয় তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবি, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিবি। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নমস্কাৰ, জয় আই অসম।